এই ভিডিঅ'বিলাক ওলালে মানে নিজৰ মাথাটো কেনেকুৱা হয় ভাবি চাওক। এই কিছুমান ভদ্ৰ সমাজৰ অভদ্ৰ লোক আছে, তেওঁলোকে সেই বস্তুবিলাক চাই ভাল পায়। এনেকুৱা ভিডিঅ' প্ৰস্তুত কৰিছিলে বহু প্ৰতি যুৱক যুৱতী গৈ পিনে বহুত ঠাইত গৈ পিনে কেনেকে নাম উজ্বলাই। তো ফ্ৰেণ্ডছ, স্বাগতম জনাইছো টেঙানী ব্লগৰ অন্য এটা ভিডিঅ'লৈ। তো বন্ধুসকল, আজি এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম বৌ খুৰী পেহী নামখনত কেনে ধৰণৰ এটা বিয়পাই আছে। আজি এই ভিডিঅ'টোত তাকে আপোনালোকক দেখুৱাব গৈ আছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, তেতিয়া আপোনালোকে বুজি পাব। বৰ্তমান সময়ত আমাৰ যিসকল পেহী মাহী খুৰী আছে, তেওঁলোকে নামত ইমান অশ্লীলতা ভিডিঅ' প্ৰস্তুত কৰি আপলোড কৰে। মোৰ তেওঁলোকলৈ অনুৰোধ বা তেওঁলোকক মই সুধিব বিচাৰোঁ, তেওঁলোকৰ নিজৰ লাজ চৰম বোলা বস্তুটো নাই নেকি? বা তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালী তেওঁলোকৰ কোনো নাই নেকি? তেওঁলোকে ভিডিঅ'বিলাক নাচায় নেকি? আৰু যেতিয়া নেকি সেই ভিডিঅ'বিলাক তেওঁলোকে প্ৰস্তুত কৰা ভিডিঅ'বিলাক চাই তেওঁলোকৰ লাজ লাগে নে নালাগে? আহকচোন চাই লওঁ। মই নাজানো বুলি ভাবিছে। আধা উলংগ ৰিলচ নিৰ্মাণ কৰি আছে। তেওঁলোকৰ ওপৰতো যাতে চকু ফুৰাই চাই, মই সেইটো কথা ক'বলৈ গৈছিলো বন্ধুসকল। আমি নিবিচাৰো যে পিছৰ চাম যে আৰু বেয়া হৈ যাওক। বন্ধুসকল, মই সেইটো কেতিয়াও বিচৰা নাছিলো। আমি গাঁৱত বসবাস কৰো, আমাৰ লাজ লাগে। মোৰ নিজৰ মোবাইলটো মই আজি উলিয়াই লৈ কিবা এটা বস্তু যদি চাওঁ বুলি ভাবো, ওচৰত যদি 2-4টা সৰু সৰু কণ ল'ৰা ছোৱালী থাকে, ভিডিঅ' ওলাই। সেই ভিডিঅ'বিলাক ওলালে মানে নিজৰ মাথাটো কেনেকুৱা হয় ভাবি চাওক। এই কিছুমান ভদ্ৰ সমাজৰ অভদ্ৰ লোক আছে, তেওঁলোকে সেই বস্তুবিলাক চাই ভাল পায়। সেইটো কাৰণে তেওঁলোকে সেইবিলাক বিৰোধ নকৰে। ৰিলছৰ নামত যিসকল আমাৰ মাহী পেহী খুৰীহঁতে এইবিলাক এতিয়া ৰিল প্ৰস্তুত কৰি আছে, তেওঁলোকে ৰিল প্ৰস্তুত কৰি ইনষ্টাগ্ৰাম ফেচবুকত ভাইৰেল কৰি আছে। আজি তেওঁলোক গাভৰু হৈ আছে, সেইবিলাক ভাইৰেল কৰি আছে, কোনো কথা নাই। তেওঁলোক এদিন নিশ্চয় বিয়া পাতিব, বিয়া পাতি তেওঁলোকৰো সন্তান জন্ম হ'ব। সেই সন্তানে যেতিয়া তেওঁলোকৰ সেইবিলাক ৰিলছ দেখা পাব, তেতিয়া তেওঁলোকক কেনেকুৱা লাগিব মনত আপোনালোকে ভাবক। অকমানতো ভাবি লাভ নাই, ভৱিষ্যততো চিন্তা কৰিব লাগে। মানে সন্তান ডাঙৰ হোৱাৰ পাছত তেওঁলোক এদিন নিশ্চয় কিবা এটা কাম জড়িত হ'ব। হোৱাৰ পাছত যেতিয়া লগৰ এজনে আহি পিনে দেখুৱাব, এজনী তোৰ মা নাছিল নে? তোৰ মায়ে এনেকুৱা ভিডিঅ' প্ৰস্তুত কৰিছিলে, তোৰ বায়ে এনেকুৱা ভিডিঅ' প্ৰস্তুত কৰিছিলে। লাজ লাগি যায় দেই দেখি। এনেকে যেতিয়া প্ৰশ্ন উত্থাপন কৰিব, তেতিয়া আপোনালোকৰ কেনেকুৱা লাগিব মনত, আপোনালোকে এবাৰ ভাবি চাওক। সেয়েহে মোৰ আপোনালোকৰ প্ৰতি বিনম্ৰ অনুৰোধ, যাতে আপোনালোকে অশ্লীল প্ৰদৰ্শন নকৰে। আপোনালোকৰ যদি কাৰোবাৰ কিবা কিবি প্ৰতিভা আছে, আপোনালোকে প্ৰতিভা প্ৰদৰ্শন কৰক। সেই প্ৰতিভাত আপোনালোকে নিশ্চয় এদিন আগবাঢ়ি যাব। অসমৰে বহু প্ৰতি যুৱক যুৱতী গৈ পিনে বহুত ঠাইত গৈ পিনে কেনেকে নাম উজ্বলাই আনিছে, আমাৰ অসমৰ নাম উজ্বলাইছে, কিমান ভাল লাগিছে, কিমান গৌৰৱৰ কথা। কিন্তু আপোনালোকে কি কৰিছে? ৰিলছৰ নামত অশ্লীল কৰি পিনে আমাৰ সমাজখনক বিয়পাই আছে। আপোনালোক আৰু ভিডিঅ'টোত বেছি ক'বলৈ নাযাওঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। হয়তো কিছু লোকে ভাল নাপাব পাৰে, তেওঁলোকৰ কথা মাৰো বুলি। আৰু যিসকলে কথাকেইটা শুনি ভাল পাইছে বা কথাকেইটা শুদ্ধ বুলি ভাবিছে, তেওঁলোকে নিশ্চয় কমেণ্ট কৰি আপোনালোকৰ মন্তব্য জনাব বুলি আশা কৰিলোঁ। তো আজিলৈ বাই বাই, জয় অসম।